মোৰ ড্ৰিল মেচিনটো আকৌ এবাৰ চাওক গাইজ। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যিহেতু এইটো মোৰ এটা টেকনিকেল চেনেল হয়, তো বহুত দিন টেকনিকেল ভিডিঅ' দিয়া নাই, তাকে ভাবিলোঁ আজি এটা টেকনিকেল ভিডিঅ' দিওঁ। তো আজি আপোনালোকক মই এটা ড্ৰিল মেচিন বনাই দেখাম। এয়া মোৰ হাতত দেখিছে 12 ভল্টৰ মটৰ 775ৰ। তো আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে, তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু ড্ৰিল মেচিন বডিৰ কাৰণে মই ব্যৱহাৰ কৰিম নাৰিকল তেলৰ টেমা। ইয়াত দেখিবলৈ পাৰিছে, ইয়াত কাটিং কৰিব লাগিব। তো বলক কাটিং কৰোঁ। আৰু ইয়াত দেখিবলৈ পাৰিছে গেছ মই হেকচ' ব্লেডেৰে কাটিং কৰি আছোঁ। আৰু ফাইনেলি কাটিং কৰা হৈ গ'ল মোৰ গাইজ। ইয়াত দেখিবলৈ পাৰিছে মটৰটো ইয়াতে এনেকুৱা ইয়াতে এটা ফুটা কৰিব লাগিব ৱায়াৰ সোমাবলৈ। তো বলক আমি ফুটাটো কৰি লওঁ। চল্ডিং আইৰনেৰে ফুটা কৰিম। আৰু ইয়াত মোৰ কাম কৰা টেবুলটো বহুত লেতেৰা হৈ আছে, তো আজি ইয়াতে কাম কৰিব লাগিব। আজি ৱায়াৰিঙৰ কামবিলাক। তো এক্সটেনশ্যন বৰ্ডটো দিছে, ইয়াৰ পৰা কাম কৰিম আজি। আৰু ফাইনেলি গাইজ এতিয়া ফুটা কৰিম। আপোনালোকৰ চল্ডাৰিং আইৰণ নাথাকিলেও আপোনালোকে যিকোনো বস্তুৰ এইটো ফুটা কৰিব পাৰিব। তো মোৰ চল্ডাৰিং আইৰণ আছে, তাৰ কাৰণে মই চল্ডাৰিং আইৰণেৰে ফুটা কৰিম। আৰু আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব গাইজ, আৰু দীঘল হ'লেও একো কথা নাই, আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। এয়া হৈ গ'ল ফুটা দি ৱায়াৰ সোমাবলৈ। আৰু গাইজ শুনক, এইটো ভিডিঅ' বনাওঁতে মোৰ বহুত কষ্ট হৈছে। ৰাতিপুৱাৰ পৰা মই বস্তু জগাই আছোঁ। তো লাইকটো এটা কৰি দিব, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটোতো হৈ গ'ল গাইজ। এতিয়া লাগিব ইয়াৰ হেণ্ডেলটো মই নাৰিকল তেলৰ টেমাই ব্যৱহাৰ কৰিম। এয়া এটা আছে নাৰিকল তেলৰ টেমা, এইটো কাটিং কৰিব লাগিব। বহুত লেতেৰা হৈ আছে, অলপ চাফ কৰি লওঁ। আৰু ফাইনেলি কাটিং কৰা হৈ গ'ল গাইজ। এয়া দেখিবলৈ পাৰিছে, এইটো এনেকুৱাকৈ লগাব লাগিব। ইয়াতে অলপ কাটিং কৰিছোঁ, আৰু ইয়াতে গাঁঠা মাৰিব লাগিব। মাৰি লওঁ। আৰু এতিয়াৰে পৰা মই এইটো চেনেলত অকল টেকনিকেল ভিডিঅ' দিম। আৰু আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হয়, অলপ স্কিপ নকৰাকৈ চাব গাইজ। আৰু সঁচাকৈ গাইজ, এইটো ভিডিঅ' বনাওঁতে মোৰ বহুত সময় লাগি গ'ল। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব গাইজ। আৰু গাইজ এতিয়া মেইন লাগিব আমাক বেটাৰী। তো মই এটা 12 ভল্টৰ বেটাৰী বনাইছিলোঁ, কিন্তু সিটো বহুত দিন বহাই থৈ দিয়াৰ কাৰণে বেয়া হৈ গৈছে। এয়া দেখিবলৈ পাৰিছে, এয়া লিথিয়াম বেটাৰী হয়, বহুত পাৱাৰফুল বেটাৰী, বহুত এম্পিয়াৰটো বেটাৰী। তো মোৰ আৰু কেইটামান বেটাৰী আছে, তো মই সেইটোও ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰি দেখাওঁ, এইটো বনোৱাটো কেনেকৈ বনাব 12 ভল্টৰ বেটাৰী এটা। তো এইটো ইয়াতে ৰাখিলোঁ। তো এতিয়া বলক সেইটো বেটাৰীটো বনাওঁ। আৰু সেইটোৱে হয় এইটো বেটাৰীটো গাইজ। এয়া দেখিবলৈ পাৰিছে, তো ভাল বেটাৰীটো। ইয়াৰ ভল্টেজ চেক কৰি দেখাই আছোঁ মই আপোনালোকক। আৰু এইটো ভিডিঅ' গাইজ আপোনালোকে অলপো স্কিপ নকৰাকৈ চাব, কাৰণ এইটো বহুত ইনফৰ্মেশ্যন ভিডিঅ' হয়। আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। আপোনালোকে এচাৰ পিছত এনেকুৱা ভিডিঅ' পাবলৈ বহুত টানেই হ'ব। আৰু এতিয়ালৈকে যদি মোৰ ভৱেশ ইঞ্জিনিয়াৰিং বয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গোটেই বেটাৰী ঠিক আছে। তো এতিয়া মই আপোনালোকক কানেকশ্যন কৰি দেখাম, কেনেকৈ কানেকশ্যন কৰিব লাগে সেইটো 12 ভল্ট বনাবৰ কাৰণে। তো এইটো গাইজ আপোনালোকে চিৰিজত কানেকশ্যন কৰিব লাগিব, প্লাছ মাইনাছ। চাওক মই আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈ গ'ল প্লাছ, এয়া মাইনাছ। এয়া এনেকুৱাকৈ কানেকশ্যন কৰিব লাগে এইটো। আপোনালোকক ভল্টেজটো দেখাইছোঁ, এতিয়া অলপ আৰু বাঢ়ি যাব। এয়া হৈ গ'ল 7.19। তো ইয়াৰ এনেকুৱা কানেকশ্যন কৰিব লাগে। তো মই কানেকশ্যনটো কৰি লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু ফাইনেলি গাইজ মোৰ বেটাৰী কানেকশ্যন কৰা হৈ গ'ল। ইয়াত পেকিং কৰি দিছোঁ পলিথিনেৰে। আৰু এতিয়া মই ইয়াৰ ভল্টেজ দেখুৱাইছোঁ আপোনালোকক। এতিয়া মাল্টিমিটাৰটো চাওক, ভল্টেজ চাওক 15.43।
আপোনালোকক মই মটৰটো ঘূৰাই দেখুৱাই আছোঁ, চাওক কেনেকৈ স্পীড ঘূৰে। আৰু এইটো এটা প্ৰপেলাৰ ল'লোঁ মই গাইজ, আৰু এতিয়া স্পীডটো চাওক কেনেকৈ ঘূৰিব। এইটো কেনেকৈ ঘূৰে, এইটো চাওক স্পীডটো। ঘূৰি পাইছে না গাইজ? মানে স্পীড হৈ গৈছে। আৰু গাইজ এতিয়া ৱাইৰিঙৰ কামত লাগি যাওঁ। আৰু এটা মেইন কথা হ'ল নহয়, মোৰ অন অফ চুইচটো হেৰাই গ'ল। তো ইয়াৰ কাৰণে কিবা এটা ইঞ্জিনিয়াৰিং কৰিব লাগিব। আৰু গাইজ এতিয়া মটৰটো ৱাইৰিং কৰিম। আৰু গাইজ এইটো ভিডিঅ' কিন্তু আপোনালোকে স্কিপ নকৰাকৈ চাব, বহুত ভাল লাগিব। আৰু গাইজ এইটো ভিডিঅ' শ্বুট কৰা মোৰ এদিন লাগি গ'ল। আৰু এনেকুৱা টেকনিকেল ভিডিঅ' বনালে বহুত সময় লাগে, তথাপিও মই আপোনালোকৰ কাৰণে বনাওঁ। তো প্লিজ এটা লাইক কৰি যাব গাইজ। আৰু ফাইনেলি গাইজ মোৰ ড্ৰিল মেচিনটো কমপ্লিট হৈ গ'ল। ইয়াত দেখিবলৈ পাৰিছে, ইয়াৰ ৱায়াৰিং কৰিছোঁ, ইয়া চাওক। আৰু ইয়াৰ অলপ ইঞ্জিনিয়াৰিং কৰি দিছোঁ, কাৰণ চুইচটো মোৰ হেৰাই গৈছে, অন অফ চুইচটো হেৰাই গৈছে। তো চাওক, তো আপোনালোকে ঘৰতে এনেকুৱা বনাই ল'ব পাৰিব কম খৰচতে, 200-300 টকা খৰচতে। আপোনালোকে দোকানত এটা ড্ৰিল মেচিন কিনিব গ'লে 2000-3000 টকা লাগে, আৰু অনলাইনতো আৰু বহুতে। গাইজ ইয়াৰ চাউণ্ডটো চাওক না, মজা। আৰু ইয়াতে ব্যৱহাৰ কৰিছোঁ মই গাইজ, এইটো কলমৰ ৰিফিল হয়। আৰু ইয়াতে লগাম এই যে এইটো হয় টেষ্টাৰৰ, এনেকুৱা লগাই দিলোঁ। এইটো টেষ্টাৰো হয়, আপোনালোকে ইয়াতে স্ক্ৰুড্ৰাইভাৰ লগাব পাৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে গাইজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো এয়া মোৰ ড্ৰিল মেচিনটো, তো আৰু এবাৰ চাওক। মোৰ ড্ৰিল মেচিনটো আকৌ এবাৰ চাওক গাইজ, চাউণ্ড চাওক না গাইজ ড্ৰিল মেচিনৰ। এয়া চুইচটো মোৰ ইঞ্জিনিয়াৰিং কৰাটো। তো আজিলৈ এইখিনি আছিল, লগ পাম আকৌ নেক্সট ভিডিঅ'লৈ।